ক কি কৰিবি আছোঁ আৰু বহি ঘৰখনত থাকি ভালেই নালাগে এনি টাইম খেচ 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 বৌজনীক যে একো কৰিবই নোৱাৰি কিবা এটা কৰিব দিলে এনি টাইম বকিয়ে থাকে ঘৰৰ কামকেইটা কৰিব ক'লে ইমান বকিব পাৰে ন কি কবি আৰু দাদাই আনি আমাৰ টেটুত লগাই থৈ গ'ল সিটো ইয়াত নাই আহে ইমান দিনৰ মূৰত তেতিয়া ভাল হৈ দেখায় কি কবি সি আহিলে সতী সাবিত্ৰী বোৱাৰী হৈ দেখায় মাজনীলে যে বেয়াই লাগে কিমান কৰিব আৰু কিমান ক'ব যিমান ক'লেও তাই সেই একেই হ'ব দে এতিয়া ৰাখোঁ নহ'লে আকৌ শুনিলে ভাবিব তাহাঁতৰ কথাকে পাতি আছোঁ বুলি ভাল কলক গহটো ঘৰ সোমালেহি দেই ইমান অশান্তি অঁ মাহীয়ে ফোন কৰিছিল মা মাহীহঁত আহিম বুলি কৈছে এইকেইদিনতে অঁ হয় নেকি ভালেই হ'ল দে ময়ো বহুত দিন যাব পৰা নাই তাইকো দেখাই আহক দে আলহী দুলহী আহিলে মনটো ভালেই লাগে মা তোমাৰ বোৱাৰী কিন্তু আজিকালি মুখখন বহুত বাঢ়িছে দেই কিবা এটা কাম কৰিবলৈ ক'লে কেনেকৈ বকি থাকে বোলে তুমি ছোৱালী মানুহজনী হৈ পেলাই কৰি ল'ব নোৱাৰা নেকি এনি টাইম যে মোক কৈ থাকা তুমি দিয়া নে নিদিয়া নাজানো মা মই কিন্তু সৰু ডাঙৰ চাই নাথাকিম মোক বেছিকৈ কৈ থাকিলে মই কিন্তু কেতিয়াবা লগাই দিম মইতো কেতিয়াবা দি দিওঁ বুলিয়ে ভাবোঁ মুখেৰে দিওঁ কিন্তু হাতেৰে কেতিয়াবা দি দিওঁ বুলি ভাবোঁ দেউতাইহে মূৰত লৈ থাকে একো এটা ক'বই নিদিয়ে একেবাৰে নোপোৱা বোৱাৰীজনী পালে এইবোৰ দেউতাৰ কাৰণেই হৈ আছে দেউতাই একো নকয় যে দেউতাই মূৰৰ ওপৰত লৈ বহি থাকে দেউতাকে ক'ব লাগে ৰহাজি দি আছো তাইক ভিক্ষাৰী ঘৰৰ চালা ইয়াত আহি তাই ইমান তেল ফাটিবলৈ আহিছে তাইক আজি যোৱা পাকঘৰতে আছে মই শুই লওঁগৈ অলপ কিমান আৰু কামবোৰকে কৰি থাকিম ভাগৰ লাগি যায়গৈ তথাপি মাক জীয়েকে কাম কৰাই নেদেখে হাতখন পুৰিলেও বিষাইছে মাহঁত অহা কথা আছিলে ইমান দেৰি হ'ল অহাই নাই যে কিনো কৰি থাকে জানো যাওঁ ৰুমলৈকে ফোন এটা কৰি চাওঁ কি হ'ল ইমান দেৰি অহা নাই ঐ তই ক'ত যা কাম কৰি হ'লেই নেকি তোৰ অঁ মা মোৰ হ'ল ভাত ৰন্ধাও হ'ল কাপোৰ ধোৱাও হ'ল ঘৰ চৰো মুচিলোঁ মাহঁত অহা কথা আছিলে ইমান দেৰি হ'ল অহা নাই ফোন এটা কৰি চাওঁগৈ অঁ মাহঁতক মাতিলেই মানে মানুহ নাইকিয়া চাই মানুহ মাতি থাকক ঘৰলৈ ন তেতিয়াহে টোপোলা বান্ধিব পাৰিবি হয় নাই এনেকৈ নক'ব মা মই ঘৰলৈ একো টোপোলা নাবান্ধো ঐ তই কাৰ মুখে কথা কৈছ আজিকালি আৰু মুখখন বেছিয়ে চলিছে ন সঁচা কথা কৈছো মা এই যে অলপ বেছিয়ে আছে ৰসটোক আজি পৰি থাকিকে হাত চাত ভাঙি ল তেতিয়াহে অলপ তোৰ শান্তি হ'ব বুজিছ হাৰামিছা জহনিত যায় কি ভাল কলক গহটনি ঘৰ চপালেহি এইটোৱে থাক পৰি থাকিকে মা দুখ পালো দুখ পালো সেইজনীয়ে মোক খাম বুলি ভাবিছে নেকি বাৰু নাথাকো মই এখন ঘৰত যামগৈ আজি ঘৰলৈ যেতিয়ালৈকে আনিব নাযায় সি মই তেতিয়ালৈকে নাযাওঁ তই যাব লাগিব তই যেনেকৈ আজি ইমান কষ্ট দিছে তই নিজে আনিব যাব লাগিব তেতিয়াই মই আনিম নহ'লে মই নাহোঁ এখন ঘৰলৈ মোক চাহ একাপ দিবা নেকি মই চাহ তাহ বনাবলৈ নাই মই ঘৰলৈ যামগৈ মায়ে মোক খেলি মাৰি পেলাই থৈ গৈছে হাতত কিমান দুখ পাইছোঁ ময়ে জানো মোক যিখিনি দিছে সেইখিনি দিন আপোনাৰ ছোৱালীয়ে পাব চাব মই ইমানেই কৰোঁ আৰু কি ক'ম কি তই মোক সাও দিছ সপোনৰ সাৱত বুঢ়াগো নমৰে বুজিলি ময়ো দেখিম মা এদিন যেতিয়ালৈকে আপুনি মোক আনিব নাযায় সি তেতিয়ালৈকে মই এখন ঘৰত ভৰি দিব নাহোঁ মই যাওঁ তই সেইটো আশা কৰি নাযাবি বুজিলি মই তোক আনিবলৈ কোনোদিনেই নাযাওঁ আৰু মোৰ ল'ৰাকো মই নপঠাওঁ ক'ৰ পানী ক'লে যায় দেখিম দেখিলি তাই মুখখন যাওক নিজে কৈছে তাইক আনিবলৈ মই নাযাওঁ মোৰ ল'ৰাকো নপঠাওঁ দাদাক যদি কিবা লগাই তাই কি লগাব তাই মই জানো নহয় মোৰ ল'ৰাক কি ক'ব লাগে আপুনি তাই সেইবোৰ চিন্তা কৰিব নালাগে যা ভিতৰলৈ যা অঁ হ'ব দিয়া